পুনৰ লোক সম্পৰ্কীয় আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুতে এতিয়া ekyc কৰি আছে। আমি প্ৰায় কৰি আমাৰ হৈ গ'ল দেই, আমাৰ ডিব্ৰুগড়ত প্ৰায় মেক্সিমাম হৈছেগৈ আৰু ekyc কৰি হৈ গ'ল। কিন্তু যিবিলাকে কৰি আছে এতিয়া কিছুমান প্ৰব্লেম শ্ব' কৰি আছে। হয়তো তেওঁলোকৰ কিছুমানৰ মেম্বাৰগৰাকী নাই, ekyc কৰিব পৰা নাই, সেই গোটটোৰ মেম্বাৰে এগৰাকী বাকী থাকিলেও মানে সেই গোটটো আপলোড নহয়। গতিকে সকলো মেম্বাৰ যেতিয়া ekyc কৰিবলৈ হ'ব, ভিঅ' বুক কিপাৰে মানে যিগৰাকীয়ে ekyc কৰি আছে তেখেতে সেই গোটৰ মেম্বাৰ সকলোখিনিকে মাতি ল'ব। যদি কোনোবা নাথাকে, তেওঁলোকক ক'ৰবাত বাহিৰত যদিও থাকে তেনে তেওঁলোকক এটা সময় দি দিব, ইমানকেইদিনৰ ভিতৰত আপোনালোক আহক। কাৰণ তেওঁলোক আহিবই লাগিব, কাৰণ তেওঁলোকৰ ফটো নিজেই ফটো যিহেতু তুলিব লাগিব, মানে চকু টিপ মাৰি যিহেতু ফটোটো তুলিব লাগে, গতিকে মেম্বাৰগৰাকী লাগিবই। গতিকে সেইটো এটা কথা। যদি সেইগৰাকী মেম্বাৰ কেনেবাকৈ সেই গোটটো নাথাকে বা ফটো নেমাৰোঁ বুলি কয়, কিছুমান থাকে নহয় ফটো নেমাৰোঁ বা মই গোটত থাকিম কিন্তু ফটো নেমাৰোঁ, কিন্তু তেওঁ তেতিয়া সেই গোটটোৰ পৰা অনলাইনৰ পৰা ওলাই যাব লাগিব, তেওঁক ইনএক্টিভ কৰি দিয়া হ'ব। সেইটো ক্ষেত্ৰত তেওঁ চৰকাৰী হয়তো সুবিধা কিছুমানৰ ক্ষেত্ৰত অনলাইনত মানে তেওঁ নাথাকে, সুবিধা হয়তো বঞ্চিত হ'ব পাৰে। তেতিয়া আৰু সেই গোটৰ সদস্যাক বা বুক কিপাৰক বা ভিঅ'ৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কাৰোবাক বা ব্লকৰ ছাৰ বাইদেউহঁতক ভুল ধৰি লাভ নাই। গতিকে যাৰ এই সুবিধাসমূহ ল'বলৈ মন গৈ আছে, ভিঅ'ৰ সুবিধা হওক, চৰকাৰী সুবিধা হওক, গোটত যিবিলাক সাহাৰ্য দিয়ে সেইবিলাক ল'বলৈ যদি আপোনালোকৰ মন আছে, তেনেহ'লে আপোনালোকে ekyc কৰিবই লাগিব। আৰু যদি নকৰে ইনএক্টিভ হৈ যাব লাগিব। আৰু কিছুমানৰ ক্ষেত্ৰত দেখা দিছে এবাৰ ekyc কৰাৰ পাছত সেই মেম্বাৰগৰাকী আকৌ ৰিভেৰিফাই কৰিব লগা হৈছে। গতিকে এইটো ক্ষেত্ৰত পুনৰ সেই মেম্বাৰগৰাকীক ৰিভেৰিফাই কৰিব লাগিব, মানে পুনৰ ekyc কৰিব লাগিব। তাৰোপৰি কিছুমানে কৈছে যে আমাৰ ঘৰৰ মানুহ দূৰত আছে, মানে ফটোকপি সেই ঠাইত বুক কিপাৰৰ সৈতে মাৰিলে হ'ব নাই, মানে য'ত আছে তেওঁ সেই ঠাইত বুক কিপাৰৰ সৈতে মাৰিলে হ'ব নাই। কিন্তু তেওঁ আচলতে আছে ধৰক এইখিনিত, আমাৰ এই মই থকা ঠাইত যদি আছে, আমাৰ এইটো ব্লকত যদি তেওঁৰ মেম্বাৰ হয়, তেওঁ যদি ফুৰিবলৈ গৈ বেলেগ ঠাইত থাকে তাত ফটো তুলিলে নহ'ব, তেওঁ নিজৰ ঠাইলৈ আহিব লাগিব, নিজৰ বুক কিপাৰৰ ওচৰতে ফটো তুলিব লাগিব, সেইটো কথা। আৰু বিভিন্ন ধৰণৰ সমস্যাবিলাক আহি থাকে বাৰু সেইবিলাক। গতিকে আপোনালোকে এতিয়াতো আহি আছে ভিঅ' কাট অফ চিট বনাবলগীয়া হৈছে, বা SSG কাট অফ, মানে ভিঅ'ৰ আৰু SSG সকলো ডকুমেণ্টছ এতিয়া লোকৰ ওচৰত থাকিব আৰু সকলো অনলাইন হ'ব। গতিকে এতিয়া ভিঅ'টো এটা বেংক টাইপৰে বস্তু, গম পাইছে সকলোৱে, যিহেতু টকা লেনদেন হৈ থাকে ইয়াত। গতিকে এইবিলাক চব ডাটা অনলাইনত থাকিব। গতিকে আপোনালোকে সকলো ডাটা শুদ্ধভাৱে দিবলৈ চেষ্টা কৰিব। আৰু ekyc সম্বন্ধীয় কিবা প্ৰশ্ন সুধিবলগীয়া থাকিলে সুধিব। মই প্ৰায়ভাগকে মই মেছেজ দিছোঁ, ৰিপ্লাই দিছোঁ, মানে মেছেজৰ ৰিপ্লাইবিলাক দিছোঁ। আৰু যিসকলে ধৰক পুনৰ ভিডিঅ' এটা আকাৰে দেখাবলৈ কৈছে, এজনৰ প্ৰব্লেম অলপ হৈছে, তেখেতক মই ভিডিঅ' আকাৰে এটা দেখাই আছোঁ, এতিয়া চাই ল'ব কেনেদৰে মানে SSG গোটবিলাকৰ মেম্বাৰবিলাক শ্ব' কৰা নাই, তেওঁৰ সেই মেম্বাৰবিলাক কেনেকৈ শ্ব' কৰিব, সেইটো মই এতিয়া ভিডিঅ' আকাৰে দেখাইছোঁ, আপোনালোকে চাই লওক। লোকছৰ ডাটা এণ্ট্ৰি কৰা সময়ত ধৰক লোকছত মেম্বাৰ শ্ব' কৰা নাই, গ্ৰুপটোৰ মেম্বাৰবিলাক শ্ব' কৰা নাই। হয়তো কিছুমান গোটত 5 গৰাকী দেখাইছে, যিহেতু 10 গৰাকীটো থাকিবই লাগিব। আৰু তেওঁলোকৰ গোটত যদি 12 গৰাকী সদস্য আছে, কিছুমানৰ 5 গৰাকী, কিছুমানৰ 10 গৰাকী, তেনেকুৱা ধৰণৰ দেখাইছে। 2 গৰাকী 3 গৰাকী শ্ব' কৰা নাই। এনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব মই দেখাইছোঁ। প্ৰথম আপোনালোকে লোকছ এপটোলৈ যাব, এপলৈ গৈ ল'ব। তাৰপিছত আপোনালোকৰ নিজৰ পাছৱৰ্ড, মই যিটো খুলি থৈছিলোঁ কাৰণে নিজেই ডাইৰেক্ট আহি গৈছে, পাছৱৰ্ডবিলাক দি লোকছ এপটো খুলি ল'ব। তাৰপাছত আপোনালোকে কি কৰিব, এপটো খোলাৰ পাছত এনেকৈ আহি যাব নহয়, তেতিয়া আপোনালোকে এই নিজৰ এই ছাইডত প্ৰেছ কৰিব দেখিলে ইয়াত চিংকনাইজ দেখাইছে। এই চিংকনাইজেশ্যনত গৈ পেলানি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে দেখিছেনে ইয়াত এপ্ৰুভেল ষ্টেটাছ, আপলোড ষ্টেটাছ, এপ্ৰুভেল ষ্টেটাছ, কমপ্লিট ডাটা, মাষ্টাৰ ডাটা। আপোনালোকে এই কমপ্লিট ডাটা আৰু মাষ্টাৰ ডাটা ডাউনলোড কৰি দিব। প্ৰথম কৰিব কমপ্লিট ডাটা, ডাউনলোড কৰাৰ লগে লগে কমপ্লিট ডাটাখিনি আহি যাব। তাৰপিছত মাষ্টাৰ ডাটা ডাউনলোড কৰি দিব। ডাউনলোড কৰি দিয়াৰ লগে লগে গোটেই আপোনালোকৰ গোটটোত, গোটেই আপোনালোকৰ ভিঅ'টোত, মানে যিমান গোটবিলাকত যিমান সদস্য আছিলে সকলো সদস্য ইয়াত শ্ব' কৰিব। এইটো গোটত ধৰক ৰ'দালি গোটত 13 গৰাকী শ্ব' কৰিব। তেনেকৈ লখিমী গোটত যদি 10 গৰাকী আছে, 10 গৰাকী শ্ব' কৰিব। তেনেকৈ জোনাকী গোটত যদি 13 গৰাকী আছে, 13 গৰাকীয়ে শ্ব' কৰিব। এনেদৰে গোটেই ডাটাবিলাক শ্ব' কৰিব, কোনো শ্ব' নকৰাকৈ নাথাকে, সকলো মানে আহি যাব। তাৰোপৰি আপোনাৰ ধৰক এইটো কৰি হৈ গ'ল, যেনিবা জোনাকী গোটটো কৰি হৈ গ'ল, হয় নাই, সকলো কৰিলে আপুনি। এতিয়া এই গোটটো আপুনি এপ্ৰুভেল পঠাব লাগে বোলে। এপ্ৰুভেল পঠোৱাৰ সময়ত কি কৰিব, এই 3 ডটছ দেখিছে, এই অংকুৰ গোটটো বোলে 3 ডটছ দেখিছে, 3 ডটছত গৈ এনেকৈ যাব। গৈ পিনি ইয়াত
এপ্ৰুভেল এই চেণ্ড ফৰ এপ্ৰুভেল কৰিলে ডাটা মানে ekyc কৰাৰ পাছত যেতিয়া এপ্ৰুভেল পঠাব এই এপ্ৰুভেল চেণ্ড ফৰ এপ্ৰুভেলত ক্লিক কৰি দিব যদি আপোনালোকৰ সকলো ডাটা ঠিক হৈ আছে গতিকে এপ্ৰুভেল হৈ যাব আৰু যদি সেই তাত ডাটা কিছুমান এই গোটটোৰ যদি কিছুমান মেম্বাৰ শ্ব' নকৰে এই সিংক্ৰনাইজ ডাটা বা কমপ্লিট ডাটা মাষ্টাৰ ডাটা কৰাৰ পিছতো যদি শ্ব' নকৰে তেনেহ'লে আপোনালোকে ৰিফ্ৰেছ ডাটা কৰি দিব ৰিফ্ৰেছ দেখিছেনে ৰিফ্ৰেছ ডাটা মাৰি দিয়াৰ লগে লগে আপোনালোকৰ এই গোটটোৰ সকলোবিলাক ৰিফ্ৰেছ হৈ যাব ডাটাবিলাক আহি যাব মানে মেম্বাৰবিলাক শ্ব' কৰিব সেইটোৱে কথা এনেদৰে ৰিফ্ৰেছ কৰিব মই এতিয়া কৰা নাই মোৰ যিহেতু চব ঠিকে থাকে আছে যাৰ প্ৰব্লেম দেখায় তেওঁলোকে এনেধৰণৰ কামবিলাক কৰি দিব এই 3 ডটছত যাব দেই এইটো কথা আৰু কিবা বুজি নাপালে মোক সুধিব মই যিমান পাৰোঁ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ